guys, good morning. আপোনালোক সকলোকে পুনৰবাৰ নাজলিন ভ্লগছৰ ৰাণীটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এতিয়া খাবলৈ লৈছোঁ ৰাতিপুৱাৰ 7টা আৰু মই ৰাতিপুৱাৰ চাহ খাবলৈ লৈছোঁ। চাহ খাই হ'ল, এতিয়া ৰুটি বনাবলৈ আহিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে। যিহেতু অলপ লৰালৰি কৰা হৈছে, আমাৰ ছোৱালীজনী চৰ্দিটো আজি 4-5 দিনমান হ'ল, চৰ্দি ভালেই হোৱা নাই। সেইবাবে ভাবিছোঁ ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হওক। ভয় লাগে ন, সৰু ল'ৰা ছোৱালী হয়, সেইবাবে লৰালৰি কৰোঁ আৰু খাই বৈ তাইকো লৈ যাওঁ ডাক্তৰৰ ওচৰলৈ। এইফালে আমি ডাক্তৰৰ ওচৰত যাব ওলাইছোঁ। এইজনী আমাৰ চুনু আৰু এইটো আমাৰ ফেক্টৰীটো দেখাম কেতিয়াবা পাছত ভালকৈ। ঠিক আছে, যাওঁ তেন্তে এতিয়া। একদম ক'ব নোৱাৰা হৈ গৈছে, বাইকত উঠিব পাৰা তাইক আৰু একো নালাগে। এইফালে আমি গৈ আছোঁ এতিয়া দেৰগাঁৱলৈ। যিহেতু তাইক সৰুৰে পৰা এজন ডাক্তৰৰ ওচৰতে দেখুওৱা হৈছে, সেইবাবে এতিয়াও সেই তালৈকে লৈ গৈছোঁ। সেইফালে গৈ আছোঁ আৰু আমি এইফালে বাইক চলাইছে। ঠিক আছে, চাই থাকক। হেল্ল' গাইজ, অথনি আৰু ডাক্তৰৰ ওচৰৰ পৰা আহি ভিডিঅ' কৰিবলৈ নহ'ল। হেল্ল' গাইজ, অথনি আৰু ডাক্তৰৰ ওচৰৰ পৰা আহি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ভাত পানী খাওঁতে মেলোতে বহুত দেৰি হ'ল। এতিয়া আমি চাহ খাবলৈ লৈছোঁ আৰু আমাৰ ঘৰলৈ আহিছে আলহী। সেয়া বাইদেউ, বৌ, এনি হাই কৰি দিয়া। অ' বাইদেউ হাই। বৌ আলু চপ বাইদেউ আনিছিলে দেই, চবেই খাই মেলি শেষ। সেইটো মোৰ আলু চপ হয় আৰু কেক, এনিয়ে ঘুগুনি। এনি ভাগৰ আলু চপটো আছে। এইফালে চবেই চাহ খাইছে। ঠিক আছে, খাই লওঁ তেন্তে চাই থাকক। অথনি চাহ তাহ খাই হ'ল, চাহ তাহ খালোঁ আৰু চাহ খোৱাতে কিনো দেখাম নেদেখুৱালোঁ। আৰু এতিয়া 8টাই বাজিব হ'ল, মই ভাত পানী একো যোগাৰেই কৰা নাই। চুনু এতিয়া শুইছে, তাইকো ডাক্তৰৰ ওচৰৰ পৰা অনা হ'ল। ল'ৰা ছোৱালীবোৰ কেলে জানো বেমাৰ হ'লে ইমান আমনি কৰে। কি যে মানুহ ন, ফ্ৰিজটো খুলি সদায় ৰৈ থাকো। কৈছো ফ্ৰিজডাল খুলি সদায় ৰৈ থাকিব লগা হয়। ফ্ৰিজটো খোলো মানে ভাবি থাকো কি উলিয়াবলৈ যাওঁ, কিবা এটা ভাবি থাকো কি উলিয়াম মানে। আচৰিত দেই, এনেকুৱা কাৰ ক্ষেত্ৰত হয় জনাবচোন। ভাবি যাওঁ কিবা এটা, কিন্তু ফ্ৰিজটো খুলি পিনি ৰৈ থাকো। আজি আপোনালোকৰ লগত চিম্পল মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম। এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। মই ইয়াত কান্ধলি মাছ 2ডোখৰ লৈছোঁ। আপোনালোকে যি ইচ্ছা সেইটোৱে ল'বলৈ পাৰে। মাছ 2ডোখৰ দি পেলি মই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিছোঁ, তাৰপিছতে নহৰু অকণ দি দিছোঁ খুন্দি লোৱা। দিম ইয়াত হালধি গুড়ি, জিৰা, ধনিয়া, যোনে যিমান যি মছলা ভাল পাই দিব। আৰু মই ইয়াত আৰু জলকীয়া গুড়ি দিছোঁ। জ্বলাটো নিজে যিমান খাই সিমান চাই পেলি দিব। আমাৰ যিহেতু জ্বলা অকণ বেছিকৈ খোৱা হয়, সেইবাবে মই ৰেড চিলি অকণ বেছিকৈ দিছোঁ। নিমখ অলপ দি ভালদৰে সানি দিছোঁ। লগতে মিঠাতেল অলপো দি দিছোঁ আৰু পানী দি উতলাই দিম। 20 মিনিট, আধা ঘণ্টামান উতলাই হ'লে হ'ব। উতলালে হৈ যাব খাবলৈ। ঠিক আছে তেন্তে চাই থাকক। কি কৈছা ন, কাৰ লগত কথা পাইছা চাওঁ, চাবলৈ দিয়া। গান শুনিছা নি? মই এতিয়া কেক এটা বনাবলৈ লৈছোঁ। কেকটো বনাবৰ বাবে মই এটা বাতিত 3টা কণী ভাঙি লৈছোঁ। সেই বাতিটোৰ জোখেৰে মই ইয়াত চেনি দি ল'ম।
বেকিং 1.5 চামুচ দিছোঁ যেহেতু মোৰ ইয়াত কণী বেছি লোৱা নাই 3টা কণীৰহে বনাইছে সেইবাবে বেকিং কম দিব লগা হৈছে আপোনালোকে বনালে যেটা কণী দিয়ে জোখ অনুপাতে দিব বেকিং এইখিনি এটা ভালদৰে মিক্স কৰি ল'ম চেনিখিনি ভালকে কণীৰ লগত মিক্স হৈ লোৱাৰ পিছত মই ইয়াত ৰিফাইন দিছোঁ লগতে ময়দাখিনি দি দিছোঁ ময়দা অকমান বেছিকে লৈছোঁ সৰহকে লৈছোঁ আপোনালোকে ল'বও পাৰে নল'ব পাৰে অপচনেল হয় ময়দা আৰু ৰিফাইনখিনি ভালদৰে মিক্স হোৱাৰ পিছত মই ইয়াত অকমান গাখীৰ দিছোঁ আৰু লগতে চেণ্ট অকণ দিছোঁ এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম তাৰ পিছত পাতিম আৰু ভাত পানী খাই বৈ আজৰি হ'লো এতিয়া শুবলৈ লৈছোঁ ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে আজিলৈ আহিছোঁ বাই বাই গুড নাইট